নমস্কাৰ বন্ধুসকল, আমাৰ নাৰায়ণপুৰত ৪৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহুৰ সন্মিলনৰ আয়োজন কৰা হৈছে আৰু ২৭, ২৮, ২৯ তাৰিখে ২৯ তাৰিখৰ দিনা আহিব। এয়া আপোনালোকে দেখা পাইছে নীল আকাশ আহিব আৰু তাৰে অলপ দৃশ্যাংশ আপোনালোকক দেখুৱাম, যাতে এইটো থাকি যায় আৰু আমাৰ যিহেতু নিজৰ জেগা হয় ন, কেন্দ্ৰীয় ৰঙালী বিহুৰ সন্মিলনৰ এইটো এটা ভিডিঅ' আনিছোঁ আপোনালোকলৈ। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া পোনপ্ৰথমে বয়োজ্যেষ্ঠ লোকসকলক প্ৰথমতে সন্মান জনোৱা হৈছিলে আৰু তাৰপিছতে খোৱাৰ এটা দিহা কৰা হৈছিলে। এতিয়া এয়া হ'ল পিঠা পনা। কিমান পিঠা পনা দেখিছে। ইয়াৰ প্ৰতিযোগিতা আছিলে আচলতে। এই প্ৰতিযোগিতাৰ অকণমান দেখুৱাইছোঁ, অলপ বেলেগ ধৰণৰ দেখাব চাব। সেইকাৰণে আপোনালোকক কিছুমান নেদেখা, মানে মই নিজে নেদেখা কিছুমান পিঠা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। এয়া হ'ল এয়া এইবিলাক বাৰু আমি দেখা পাইছোঁৱেই। এইটো কি হয়, কেঁচা মিঠৈ ন, এইটো দেখিছোঁ। এইকেইটা বহুত ডাঙৰ কিন্তু দেই। এইটো লৈ লওঁচোন, এইটো কি বুলি কয় এইকেইটা? এইটো ক'লা চাউলৰ বগা পিঠা, এইটো বগা চাউলৰ তিল পিঠা। এইটো এনেকুৱা হ'ল যে কেলে এইটো এনেকৈ বনায়, আইতাসকলে এনেকৈ বনায়। আৰু চাইজটো বহুত ডাঙৰ নহয় এইকেইটা। এতিয়াহে সৰু হ'ল, তাৱা সৰু হ'ল মানে। এয়া বৰপিঠা, সুতুলি পিঠা, এয়া গুড় দিয়া ঘিলা পিঠা, নিমখ দিয়া ঘিলা পিঠা, এয়া মিঠৈ, এইকেইটা মুঠীয়া পিঠা, এইকেইটা কল পিঠা, ভুৰভুৰীয়া পিঠা, আঙুলি পিঠা, ভাত পিঠা, এইটো আঙুলিটো চেভ হয়, আঙুলিটো দি বুলাই বনোৱা হয় কেনেকুৱা। এইটো ভাত পিঠা হয়। তাৰপিছত এয়া কৰাই এইটো তিল থাকে, মাটিমাহ থাকে আৰু বৰা চাউল দি ভাজিব লাগে। এইটো হেৰি মাঘৰ বিহুত খায় ন? মাঘৰ বিহুত খায়। এইটো কোমল চাউল, এইটো হুৰুম, এইটো বকুল বৰা ধানৰ। হুৰুমটো ডাঙৰে হয়, ন? এইটো বকুল বৰা ধানৰ চিৰা, এইটো ভজা চাউল, এইটো নাৰিকলৰ লাৰু, এয়া সান্দহ গুৰি, আখৈ। এই হুৰুমটো কিহৰ পৰা এনে? বৰা ধানৰ পৰা বনোৱা হয়। আৰু এইটো আমাৰ এইফালে নাইকিয়া হ'ল নেকি ন? আমাৰ এইফালে নাই প্ৰায়। মই চতিয়া ফালে এবাৰ পাইছোঁ। আহোম সম্প্ৰদায়ৰ জলপান। ইয়াৰ কিবা মুড়িতকৈ ইয়াৰ সেইটো ডাঙৰ, মানে মুড়িৰ সেইটো উপযোগিতাটো বেছি বোলে, সেইটো কাৰণে মুড়িটো বেছি চলিলে বোলে। এইটো বনাওঁ অকণ কষ্টও আছে। এইটো কষ্ট আছে ন? মুড়ি টাইপতে বনাই নেকি? মুড়ি টাইপতে বনাই, কিন্তু কষ্ট আছে মুড়িতকৈ। তাৰপিছত এয়া আৰু তামোল পাণ। এইটো চাদা থোৱা টেমা থপৌ গুটি বুলি কয়। এইটো কি? থপৌ গুটি। চাদা থ'বলৈ কাৰণে। আজিকালি প্লাষ্টিকৰ বস্তু ওলালে, এইবিলাক ধুনীয়া মানে বস্তু আৰু ক'বলৈ গ'লে হাইজেনিক মানে। এইটো ভুৰুকা, চূণৰ ভুৰুকা। এইটো উধান বুলি কয়। এয়া উধান। এইটো টেকেলি, কেটলি পিঠা বনাব পাৰি, টেকেলি পিঠা বনোৱা। চাকি এইটো লৈ লওক। খুকাত আগৰ দিনৰ মানুহে খুকাত হেন্দালিত থয় পৰাপক্ষত, কিন্তু হেন্দালি নাথাকিলে খুকাত পিঠা থয়। খুকাত বনাই মানে মেকুৰীয়ে চেকুৰীয়ে বা কিবা কিবি অভগন বস্তু গাখীৰটো এনেকৈ চুঙা গাখীৰ। চুঙা গাখীৰ এয়া ন, মানে দৈ, চুঙা দৈ চুঙাৰ দৈ। এইফালে
এৱা গাখীৰটো এনেকৈ ইয়াতে ওলোমাই থয় গিলাচটোত, ইয়াতে এৱা গাখীৰটো ওলোমাই থয়, সিফালে চুঙা দৈটো আছে আগৰ দিনত এনেকৈ ওলোমাই থয় মেকুৰীয়ে চেকুৰীয়ে নাখাবলৈ খাব কাৰণে নষ্ট নহয়। নাই আগতে চিষ্টেমটো ভালে আছিলে, আজিকালি যিটো হৈ গ'ল। এইটো চুঙা পিঠা হয়। এইটো চুঙা পিঠা, চুঙা পিঠা জুমুঠি আছে এইটো চাকি দেখুৱালো। এয়া হেৰি দৈ চাগে, দৈ আছে, টেকেলি দৈ, টেকেলি দৈ যথেষ্টখিনি আপোনালোকে উলিয়াইছে দেই। এয়া লাল চাহ, এয়া চাহ, গাখীৰ লাল চাহ, উৰাল বুলি কয় ন, পিঠাগুড়ি। এইটো চবৰ এইটো নাইকিয়া হ'ল সত্ৰবিলাকত। এইটো তৰা পিঠা হয়, এইটো ন তৰা পিঠা। এইটো চিৰা লাৰু তৰা পাতত দি পেলাই হেৰি কৰা হয় পিঠাটো। পিঠাগুড়িটো সানি লৈ, পিঠাগুড়ি সানি লৈ তৰা পাতত বান্ধি পানীত উতলাই দিওঁ। পানীত উতলাই দিওঁ। এইটো আপোনালোকক দেখুৱাওঁ চাওক, এইটো হাতী খুচীয়া বাতি, হাতী খুচীয়া ন, এইটো চাওক দেখা পাইছে, যথেষ্ট ডাঙৰ বানবাতিটোৰ নিচিনাই, কিন্তু চাইজ বহুত ডাঙৰ। হাতী খুচীয়া মানে হাতী খুচটিয়াত ধৰি যায় কাৰণে হাতী খুচীয়া বুলি ভাল লাগিলে বাৰু। আপুনি আমাৰ পিঠাও খাই যাব পাৰিব অলপ সময় ৰখি দিলে, আৰু আপুনি আহি আপোনাৰ লাইফটো দেখুৱাৰ কাৰণে ধন্যবাদ। আৰু পিঠাটো খাই কেনেকুৱা পালে তেতিয়া উৎসাহ দিব, আমিও আৰু বনাবলৈ আগলৈ। এতিয়া প্ৰতিযোগিতাত আপোনালোক কেনেকুৱা লাগিছে? এতিয়া বহুত ভাল লাগিলে, ভাল লাগিছে আৰু আমি যিমান কেইবিধ উলিয়াইছিলো চাইও ভাল পালে, খাইও ভাল পালে, সেইটো কাৰণে আমিও সুখী। খালো, ময়ো খালো বাৰু। আমাৰ বিচাৰক মহোদয় আমি লগতে পাইও ভাল পাইছো, বোলো ফটো একপি মাৰো। তেওঁলোকে পিঠা প্ৰতিযোগিতাত ফাৰ্ষ্ট পুৰস্কাৰ পাইছে, আৰু যিহেতু প্ৰতিযোগীও কম, প্ৰতিযোগী কম হ'ব পাৰে, কিন্তু তেখেতসকলৰ পিঠাবিলাকৰ গুণগত মানদণ্ড যথেষ্ট ভাল হৈছে। হয় হয়। আৰু এইটো মানে ইয়াত যিখিনি বস্তু দেখুওৱা হৈছে, মানে পিঠা পনাখিনি বহুতখিনি আমাৰ বিলুপ্ত হৈ গৈছে, ক'বলৈ গ'লে নাইকিয়া হৈছে। তেখেতসকলে এটা বৰ ধুনীয়া পিঠা দেখালে, জেং পিঠা। জেং পিঠাটো সৰ্বসাধাৰণতে আজিকালি মানুহে নবনায়, তেখেতসকলে বনাই আনিছে, দেখি বহুত আনন্দিত হ'লোঁ আমি। হয় হয়, বাৰু দিয়ক, ঠিক আছে। এতিয়া আপোনালোকে দেখা পাইছে মৌ কুঁৱৰী প্ৰতিযোগিতা।
কেন্দ্ৰীয় ৰঙালী বিহুৰ ভিডিঅ' বনাই আছিলোঁ। তিনিদিনীয়াকৈ অনুষ্ঠানটো পতা হৈছিলে আৰু আজি শেষৰ দিনা এনেকৈ আমাৰ মুকলি বিহু পাতে আৰু বহুতখিনি প্ৰতিযোগিতা থাকে। লগতে ৰাতিলে নীল আকাশ আহিলে তাত। এতিয়া তালৈ যাবলৈ ৰেডি হৈ আছিলোঁ, অকণমান ড্ৰেছ পোছাক কৰিছিলোঁ, তেনেকুৱা এটা খবৰ আহি গ'ল বাইদেউ ভাগৰ মানে এক্সিডেণ্ট এটা হৈ গ'ল। এতিয়া গৈ আছোঁ তেজপুৰ। ইফালে ভাবিলোঁ ধুনীয়াকৈ ফাৰ্ষ্ট টাইম এটা ভিডিঅ' বনাইছিলোঁ, আমাৰ বিশেষকৈ কেন্দ্ৰীয় ৰঙালী বিহুৰ ভিডিঅ' এটা বনাইছিলোঁ, যিটো মানে এটা স্মৃতি হিচাপে থাকিও গ'লহেঁতেন, সেইটো হিচাপে বনাইছিলোঁ। লাষ্টত গৈ মানে আধাখনীয়া হ'ল আৰু। এতিয়া গৈ আছোঁ তেজপুৰ। এতিয়া বিশ্বনাথ চাৰিআলি পাইছোঁহি আৰু। কিবা এটা কৰিম বুলি ভাবিছিলোঁ, হ'লগৈ কিবা এটা। মায়ে মই এতিয়া আহি আছোঁ, ভাল লাগি আছিলে এবাৰ। বাদ দিয়ক আৰু কি ক'ব, উপায় নাই যিহেতু ন, কেতিয়া কাৰ কি হৈ যায় ক'ব নোৱাৰি। যদিও ইমানতে সামৰিব লাগিব আৰু গৈ তাত চাওঁগৈ আৰু কি হয়। এইবাৰ আধাখনীয়া হ'ল আৰু, নেক্সট টাইম বনাম আৰু। ঠিক আছে দিয়ক। হস্পিটেল আহি পালোহি।